নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়া লেচন 12ৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে গ্ৰ' কৰে যে তাৰ আশা কৰে যে ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 4, তলৰ শব্দসমূহৰ অৰ্থ কাৰ্ড চিন দি মিলোৱা। শব্দ অৰ্থ: নুতুতে, নকমে, ৰৰৈয়া, নদন বদন, ধনে জনে, পৰিপূৰ্ণ। ডাল দৰিদ্ৰ, অতি দুখীয়া। বেজবেজাই, ঢাকি যোৱাকৈ বীজ বিজনী অনুভৱ কৰা। সুৰকৈ, কোনো শব্দ বা ওজৰ আপত্তি নোহোৱাকৈ। মৰ চেলেৰা, শুকাই খীনাই মৰাৰ নিচিনা হোৱা। জকাই মানে জাকৈ, পেটাৰী মানে জপা ঢাকনি থকা বেতেৰে তৈয়াৰী কৰা কাপোৰ কানি ৰাখিব পৰা এবিধ যতন। উত্তৰ লিখা। ক, নিধনিৰামৰ ঘৰ ক'ত আছিল? উত্তৰটো হ'ব নিধনিৰামৰ ঘৰ সোণাপুৰত আছিল। এইটো ভালে লাগিল সোণাপুৰ নামটো শুনি, কিয়নো আমাৰ সকলোৱে হিয়াৰ আমঠুজন সোণাপুৰতে আছে। খ নম্বৰ, নিধনিৰাম অভাৱী আছিল নেকি? উত্তৰ, নহয়, নিধনিৰাম অভাৱী নাছিল। এইটো বাক্য ভাল লাগিল কিয়নো আমাৰ জুবিন দাই হিয়াৰ পূজাৰী সকলোকে মৰম দিছিল, দান কৰিছিল। জুবিন দাই আমাৰ হিয়াৰ বৰাই, অৰ্থাৎ তেওঁ হৃদয়ৰ বৰাই ধনী মানুহ আছিল। সেইকাৰণে ভাল লাগিল, এইটো তেওঁৰ লগত জুবিন দাৰ লগত প্ৰায় মিলিছে। গ নম্বৰ, মানুহজনে কাটি থকা গছজোপাৰ নাম কি? উত্তৰ, মানুহজনে কাটি থকা গছজোপাৰ নাম অমৰা। হালোৱা মানুহজনৰ নাম কি আছিল? উত্তৰ, হালোৱা মানুহজনৰ নাম মৰা আছিল। 6 নম্বৰ, কোনে কাক কৈছিল কোৱা। ক, এইজোপা কি গছ হে ককাই? উত্তৰ, নিধনিৰামে গিৰিহঁতক কৈছিল। খ নম্বৰ, পাৰোতোন নিজৰা। উত্তৰ, ল'ৰা ছোৱালীজাকে নিধনিৰামক কৈছিল। গ নম্বৰ, মোৰ নাম মৰা। উত্তৰ, হাল বাই থকা মানুহজনে নিধনিৰামক কৈছিল। ঘ নম্বৰ, বোলো কোৱা কি, তুমি দেখোন জীয়া, মৰা হলা কেনেকৈ? উত্তৰ হ'ব, নিধনিৰামে হাল বাই থকা মানুহজনক কৈছিল। ধ নম্বৰ, জকাই বাইছোহে বাইছো, খলিহা পুথি এটাও পোৱা নাই। উত্তৰ, লখিমীয়ে নিধনিৰামক কৈছিল। 8 নম্বৰ, নিধনিৰামে শেষত ভাবা যোজনা ফাঁকিৰ অৰ্থ লিখা। উত্তৰ, অমৰা মৰে নিজৰা জৰে, মৰাই বাই হাল, লখিমীয়ে পিন্ধে ফটা কানি, মই নিধনি হোৱাই ভাল। অৱশেষত নিধনিৰামে ভাবিলে যে মানুহজনৰ নামৰ দ্বাৰা একো নহয়, মানুহৰ গুণ বা কামৰ দ্বাৰাহে মানুহে উন্নতি কৰিব পৰা যায়। এইটো সঁচাকৈ ৰাইট কথা হয়, এইটো শুদ্ধ কথা কৈছে, কিয়নো মানুহ সদায় হৃদয়ৰ পৰা বা কামৰ দ্বাৰা সেই মানুহে ভাল হ'ব লাগে। মানুহৰ নামৰ দ্বাৰা কোনো কথা নাই, অৰ্থাৎ মানুহৰ কামটোহে সকলোৰে পৰিচয়। 9 নম্বৰ, ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশ খ অংশ, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণ, ভঁৰাল ধান, চালত কোমোৰা, ফুলনি ফুল। 11 নম্বৰ, ক অংশ খ অংশৰ লগ লগাই যুৰীয়া শব্দ গঠন কৰা। ক অংশ খ অংশ, ভাই ভনী, আই বোপাই, পেহা পেহী, জী জোঁৱাই, শাহু শহু, তাৱৈ আমৈ। 12 নম্বৰ, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দ লিখা। ভাল বেয়া, জীয়া মৰা, নিধনি ধনী, বহল ঠেক, নালাগে লাগে, নুতুতে তুতে, নোৱাৰে পাৰে, নেমাতিলে মাতিলে। 13 নম্বৰ, বাক্য ৰচনা কৰা। গা বেজবেজাই যায়, ডাল দৰিদ্ৰ, ভেকাৰী মাৰ, গা নোচোৱাই ফুৰ। ক নম্বৰ, গা বেজবেজাই যায়, ৰহিমৰ অকস্মাতে হোৱা মৃত্যুৰ কথা শুনি ৰাজৰ গা বেজবেজাই যায়। খ নম্বৰ, ডাল দৰিদ্ৰ লোকক সহায় কৰিব লাগে। গ নম্বৰ, ভেকাৰী মাৰ, অভদ্ৰ ল'ৰাজনে পংগু ল'ৰাটোক দেখি লগৰবোৰক ভেকাৰী মাৰ বুলি ক'লে। ঘ নম্বৰ, গা নোচোৱাই ফুৰ, মাকে নেহাক কাম বন নকৰি গা নোচোৱাই ফুৰ বুলি ঠাট্টা কৰিলে।
খ নম্বৰ আছে শব্দ গঠন কৰা উত্তৰ জ্ঞান যোগ দুৰ্গায়ী জ্ঞানী দান যোগ দুৰ্গায়ী দানী গুণ যোগ দুৰ্গায়ী গুণী মান যোগ দুৰ্গায়ী মানি সুখ যোগ দুৰ্গায়ী সুখী দুখ যোগ দুৰ্গায়ী দুখী আজি ক্লাছত ইমানেই আছিল নেক্সট বাকী লেছনৰ কুৱেশ্যন আনিম সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ